এই কাহিনীটো লাকি নামৰ ল'ৰা এজনৰ যিয়ে তাতকৈ বয়সত ডাঙৰ ছোৱালী এজনীৰ প্ৰেমত পৰে আৰু তাইক পাবলৈ সকলো সীমা চেৰাই যায়। সি দেখিবলৈ সম্পূৰ্ণ ইনোচেণ্ট, কিন্তু তাৰ কৰ্ম দেখি আপুনিও স্তম্ভিত হৈ পৰিব। বলক কাহিনীটো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। এই চিনেমাখনৰ নাম বেটাৰ ৱাশ্ব আউট আৰু এই চিনেমাখন 2016 চনত মুক্তি পাইছিল। চিনেমাখনৰ আৰম্ভণিতে আমি এছলে নামৰ ছোৱালী এজনীক দেখিবলৈ পাওঁ, যিয়ে কাৰোবাৰ লগত ফোনত কথা পাতি আছে। আজি বৰদিন আছিল, গতিকে এছলি আহে। লাকিৰ বেবি চিটাৰ মানে হ'ল, মই কি আগতে বুজাই দিওঁ, মানে আমেৰিকাত যেতিয়া ঘৰৰ ডাঙৰ মানুহ বাহিৰত ওলাই যায়, তেতিয়া ঘৰৰ সৰু শিশু থাকিলে চাবৰ বাবে মানুহ ৰাখে। এছলি আগতেও বহুবাৰ তেওঁলোকৰ ঘৰত বেবিচিট কাম কৰিছিল। সেয়েহে তেওঁলোকৰ 12 বছৰীয়া ল'ৰাটোৱে এছলে ভাল পাবলৈ ধৰিলে। মাক দেউতাক যোৱাৰ লগে লগে লাকি তাইক তাৰ লগত চিনেমা চোৱাৰ কথা কয়, যাৰ বাবে এছলে কয় যে তেওঁৰ এটা গুৰুত্বপূৰ্ণ ফোন আহিছে। তেতিয়ালৈকে তুমি গৈ বেলেগ খেল খেলা। এয়া শুনি লাকিৰ মুঠ বেয়া হৈ যায়। ফোনত আচলিৰ প্ৰেমিকজনে সেইদিনা ৰাতি তাইক লগ কৰিবলৈ কৈ আছিল, যদিও আচলিয়ে ইয়াত বিজি থকা বুলি কৈ নাকচ কৰে। সকলো কাম শেষ কৰাৰ পিছত আচলিয়ে এখন হৰৰ চিনেমা চাবলৈ আৰম্ভ কৰে। তেতিয়া আচলিয়ে চেম্পিয়নৰ বটল এটালৈ তাইৰ কাষত বহে। আচলিক দেখি সৰু ল'ৰা নহয়, কিন্তু আচলিয়ে বুজাই দিয়ে যে তুমি এতিয়াও এজন সৰু ল'ৰায়ে হয়। তাৰ পিছত দৰজাৰ ঘণ্টা বাজি উঠে। পিজ্জা ডেলিভাৰী কৰা এজন ব্যক্তিয়ে পিজ্জা এটা লৈ আহে। আচলিও কয় যে তেওঁলোকে পিজ্জা অৰ্ডাৰ কৰা নাছিল, কিন্তু ডেলিভাৰী কৰা ব্যক্তিজনে কয় যে পিজ্জা অৰ্ডাৰ ইয়াৰ পৰা আহিছিল আৰু লাকি তাক টকা ইতিমধ্যে দিয়ে। ইয়াৰ পিছত দুয়ো বহি পিজ্জা খায়। তেতিয়া আচলিক অচিনাকি নম্বৰ এটাৰ পৰা ফোন আহে। তেওঁ এছলিক কয় যে তেওঁ তাইক দেখা পাব পাৰে। এই শুনি তাই খিৰিকীৰে চাবলৈ যায় আৰু মূৰ্তি এটা দেখাৰ পিছত তাই ভয় খাই যায়। এছলিয়ে তাইৰ ফোনটো বিচাৰে, কাৰণ তাই বৰ ভয় খাইছিল আৰু পুলিচক ফোন কৰিবলৈ কয়, কিন্তু ফোনটো লাকি পানীত পেলাই দিয়ে। তাৰ পিছত কোনোবাই বাহিৰৰ পৰা দুৱাৰত নক কৰে আৰু যেতিয়া তেওঁলোকে চেক কৰিব যায়, তাত কোনো নাছিল। এছলিৰ খং আৰু অধিক তীব্ৰতৰ হৈ পৰে। হঠাতে লাকিৰ বন্ধু জেৰি আহি পায় আৰু দুয়োৰে বৰ খং উঠে। এছলিয়ে তেওঁক সুধিলে যে তুমি কিছু সময়ৰ আগতে নক কৰিলে নেকি? তাৰ উত্তৰত তেওঁ কয়, মই ইয়ালৈ এইমাত্ৰ আহিছোঁ। কথা পাতি থাকোঁতে ওপৰৰ কোঠাটোৰ পৰা গ্লাছ ভাঙি যোৱাৰ শব্দ শুনিলে। চাবলৈ গৈ তেওঁলোকে খিৰিকীৰ গ্লাছখন ভাঙি যোৱা দেখিলে। এছলিয়ে নিজৰ ফোন আৰু লেপটপ ব্যৱহাৰ কৰি আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে, কিন্তু দুৰ্ভাগ্যজনকভাৱে দুয়োটাতে নেটৱৰ্ক নাই। এছলিয়ে নিজেই গৈ পুলিচ আনিবলৈ সিদ্ধান্ত লয়, কিন্তু এছলিৰ গাড়ীৰ টায়াৰটো পাংচাৰ কৰিলে আৰু দেখাৰ পিছত এছলিয়ে বিভ্ৰান্ত হৈ সকলো দুৱাৰ খিৰিকী বন্ধ কৰি দিলে। জেৰি ওপৰৰ পৰা এটা ইটা লৈ আহে, য'ত লিখা আছিল ইউ লিভ ইউ ডাই। জেৰি আতংকিত হৈ ঘৰৰ পৰা দৌৰি ওলাই যায়, কিন্তু কোনোবাই তেওঁক গুলীয়াই হত্যা কৰে, যাৰ ফলত তেওঁ তলত পৰি যায়। এছলি আগবাঢ়ি যায় আৰু তাই মেইন গেটখনো বন্ধ কৰি দিয়ে আৰু তাই লাকিক সুধিলে যে আপোনাৰ ঘৰত কোনো ছেফটি গান আছে নেকি? পিছত লাকি তাইক লগত লৈ ওপৰলৈ যায় আৰু তেওঁলোকে সন্মুখত দেখে যে এজন অচিনাকি মানুহে দুয়োকে বিচাৰি আছিল আৰু দুয়ো একেলগে লুকাই থাকে। তাৰ পিছত এছলিৰ হাতত খেলনা এটা বাজিবলৈ আৰম্ভ কৰে আৰু সেই মানুহজনে মাত শুনি ভিতৰলৈ আহে। এছলিয়ে তেওঁৰ মাস্কটো চিনি পায় আৰু মাস্কখন আঁতৰাবলৈ কয় আৰু এছলিয়ে উপলব্ধি কৰে যে এইটো জেৰি হয়। লাকি তাইক ইমপ্ৰেছ কৰিবলৈ এই সকলোবোৰ কৰি আছিল। খঙত আচলিয়ে মাক দেউতাকক মাতিবলৈ যায়, কিন্তু লাকিয়ে তাইক চৰ মাৰি তলত পেলাই দিয়ে, যাৰ বাবে তাই অজ্ঞান হৈ পৰে। আৰু যেতিয়া আচলিয়ে চকু মেলিলে, তাই দেখে যে দুয়োজনে আচলিক বান্ধি থৈছে আৰু তেওঁলোকে আচলিক বন্দুক দেখুৱাই ট্ৰুথ এণ্ড ডেয়াৰ খেলিবলৈ বাধ্য কৰায়। কিন্তু আচলিয়ে সিহঁতক ভাবুকি দিয়ে যে যেতিয়া তোমাৰ মা আৰু দেউতা ইয়ালৈ আহিব, মই তেওঁলোকক সকলো কথা ক'ম। এই কথা শুনি জেৰিয়ে ভয়ত তাৰ পৰা যাবলৈ আৰম্ভ কৰে আৰু লাকি তেওঁক ৰখাই দিয়ে। তাৰ পিছত তাইক পানী খাবলৈ দিয়ে, কিন্তু আচলিয়ে গৈলাছতো দলিয়াই দিয়ে। তাৰ পিছত হঠাতে কোনোবাই ডোৰবেল বজায় আৰু লাকি আৰু তেওঁৰ বন্ধুৱেও ভয় খায়। দুয়োজনে একেলগে আচলিৰ মুখখন বন্ধ কৰি দিয়ে। যেতিয়া লাকি গেট চেক কৰিবলৈ যায়, তেতিয়া তেওঁ গম পায় যে আচলিৰ BF আহিছে। লাকি তেওঁক ভিতৰলৈ আহিবলৈ মানা কৰে, কিন্তু তেওঁৰ কথা নুশুনে আৰু ভিতৰলৈ সোমাই আহি আচলিক বিচাৰিবলৈ আৰম্ভ কৰে। কিন্তু তাৰ পিছত লাকি গোপনে বেছবল বেটেৰে তাৰ মূৰত কোবাই অচেতন কৰি পেলায় আৰু আচলিৰ লগত বান্ধি দিয়ে। জেৰি এই সকলোবোৰ কৰিবলৈ মানা কৰে, কিন্তু লাকি এই সকলোবোৰ কৰি বহুত ভাল পায়। ইয়াৰ পিছত গম পায় যে লাকিয়ে নিজে তাক ইয়ালৈ মাতিছিল।
জেৰি তাক কৈ তই পাগল হৈছা নেকি কিয় এনেকুৱা কৰি আছা যাৰ ওপৰত লাকি তাক মনে মনে বহি থাকিবলৈ কয় আৰু ইয়াৰ পিছত আচলিৰ ফোনটোৰে তাইৰ এক্স প্ৰেমিকজনক তালৈ আহিবলৈ মাতে তাৰ পিছত তেওঁলোকে থাকি চিৰিৰ ওচৰত লৈ যায় আৰু তেওঁক বাল্টি এটাৰে মাৰিবলৈ আৰম্ভ কৰে তাৰ পিছত আচলিয়ে নিজৰ টেপটো গ্লাছেৰে কাটি এটুকুৰাৰে কাটি তাত আহে আৰু তাই লাখিক এই কামটো কৰিবলৈ বাধা দিয়ে কিন্তু সি বাল্টিটো এৰি দিয়ে তাত আৰু বাল্টিটোৱে ৰিকিৰ মূৰত খুন্দা মাৰে যাৰ বাবে তাৰ ঠাইতে মৃত্যু হয় জটলাকিল এইবোৰ কৰি মজা লাগিছিল গতিকে তাই তেওঁক গুলিয়াবলৈ চেষ্টা কৰে কিন্তু পিস্তলত কোনো গুলি নাছিল তাৰ পিছত এছলিয়ে তাৰ পৰা পলাই যাবলৈ আৰম্ভ কৰে আৰু জেৰি তাইক ধৰিবলৈ পিছে পিছে যায় কিন্তু আচলিয়ে তাইক তললৈ পেলাই দিয়ে আৰু ৱল পাৰ হৈ যায় অৱশ্যে লাকি তাইক আকৌ আক্ৰমণ কৰে আৰু তাই অচেতন হৈ পৰে ইয়াৰ পিছত লাকি তাইক ঘৰলৈ আনি আকৌ বান্ধি দিয়ে আৰু তাইক বৰদিনৰ গছৰ দৰে সজাই দিয়ে লাকি তাইক কয় আপুনি ৰিকিক ড্ৰাগছ খুৱাই হত্যা কৰিলে আৰু মই কোৱাৰ দৰেই কৰিব লাগিব নহলে মই তোমাক হত্যা কৰিম তাৰ পিছত লাকি ওলাই যায় আচলিৰ প্ৰাক্তন প্ৰেমিকক আনিবলৈ তাইৰ প্ৰাক্তন প্ৰেমিক আহি পোৱাৰ লগে লগে চি ৰেকৰ্ডটো চুবলৈ আৰম্ভ কৰে লাকি তেওঁক কয় এছলিয়ে তোমাক এখন চিঠি লিখিবলৈ দিছে চিঠিখন লিখাৰ পাছত লাকিটিৰ ডিঙিত ৰছী এডাল লগাই উলুমাই দিয়ে জেৰিৰ এইবোৰ কৰিবলৈ একেবাৰে মন নাই সিও ইয়াত আহি বেয়াকৈ ফাঁচিল সেইবাবে সহযোগ কৰিবলৈ জেৰি এছলিৰ ৰছী খুলি দিয়ে কিন্তু লাকি আহি দেখা পায় আৰু তাৰ বহুত খং উঠে আৰু সি জেৰিকো গুলিয়াই মাৰি পেলাই সি এতিয়া বলিয়া হৈ গৈছে এছলিক পাবলৈ যিকোনো কৰিব এয়া দেখি এছলি আকৌ অজ্ঞান হৈ পৰে কিন্তু নিজৰ ভুল মানি নোলোৱা লাকি এছলিক ডিঙিত চুৰিৰে আঘাত কৰে তেওঁ নিজৰ ঘৰখন ভালদৰে চাফা কৰে মানে এইটো দেখুৱায় যে বাস্তৱ জীৱনৰ দুয়োজন প্ৰেমিকেই ইজনে সিজনৰ লগত যুঁজিছিল আৰু তেওঁলোকৰ কাজিয়াৰ মাজতে এই সকলোবোৰ ঘটিছিল আৰু এই সকলোবোৰ কৰাৰ পিছত তেওঁ মনে মনে নিজৰ বিচনাত শুই যায় আৰু মাক ঘৰলৈ উভতি অহাৰ লগে লগে লাকিক চিনৰি যায় তাই দেখে যে লাকি ঠিকে আছে তাৰ একো হোৱা নাই তাৰ পিছত তাত পুলিচ আহে আৰু পুলিচে কয় ইয়াৰ এজন এতিয়াও জীয়াই আছে এই কথা লাকি ভয় খাই যায় কাৰণ তাৰ সকলোৱে গম পাই যাব তেওঁ খিৰিকীৰে বাহিৰলৈ গৈ দেখে যে এছলিয়ে জীয়াই আছে কাৰণ তাইৰ ডিঙিত টেপ লগাই দিয়াৰ বাবে তেজ ওলোৱা বন্ধ কৰি তাইৰ জীৱন ৰক্ষা কৰিছিল তাৰ পিছত তেওঁ মাকক কয় যে মোৰ এছলিৰ বাবে বহুত চিন্তা হৈছে মই তেওঁক লক কৰিবলৈ হস্পিটাললৈ যাব লাগিব তাৰ মানে আপোনালোক সকলোৱে নিশ্চয় বুজি পাইছে যে তেওঁৰ মনত কি চলি আছে যে কাৰণ এছলিয়ে তাৰ এতিয়া জীৱন ধ্বংস কৰিব আৰু এনেকৈয়ে চিনেমাখন ইয়াতেই শেষ হয় প্লিজ ভিডিঅ' লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈ ৰিলেক্স এণ্ড এনজয়